हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। की खबर फ्रेंड्स, আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো খবৰ ভালে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেন্ডছ, আজি কালী পূজাৰ আগদিনাখন মই মন্দিৰলৈ আহিছোঁ। ঘৰৰ মানুহ কালী পূজাৰ আয়োজন কৰিও কালী পূজা কৰিব নোৱাৰিলে। কিয় কৰিব নোৱাৰিলে সেইটো আপোনালোকক শেষত জনাম। আপোনালোকে কেৱল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। ফ্ৰেন্ডছ, আমাৰ ওচৰৰে বোৱাৰী এজনী এতিয়া চাকি ধুই আছে। ইয়াতে 108 চাকি আছে। হোম কৰিবলৈ বলি পূজা যিহেতুকে 108 চাকি জ্বলাব লাগে, সেইকাৰণে তাইক দিছোঁ মই। তাই ধুই মেলি ধুনীয়াকৈ থৈ দিব। এতিয়া আগদিনাখনে কিছু কাম আমি আগুৱাই ৰাখিছোঁ, যিহেতুকে মই অকলে কৰিবলগীয়া হৈছে। কোনো চুব নোৱাৰে, লাৰিব নোৱাৰে, সেইকাৰণে অকলে মই কৰিবলগীয়া হৈছে কালী পূজাখন। সেয়া আমাৰ কালী গোসাঁনীজনী এতিয়াও ধুনীয়াকৈ সেই কৰা হোৱা নাই, সজোৱা হোৱা নাই। মাক ধুনীয়াকৈ কালাৰ চালাৰ কৰি থৈ দিয়া হৈছে। এইফালে বামুণ আহিছে পূজাৰ বস্তুখিনি দিবলৈ। এইটো আমাৰ ঘৰুৱা বামুণে হয়। ধুনীয়াকৈ জমনি কৰি আছে, তয়ে জিকাই আছে মোক। সেইকাৰণে হাঁহি উঠিছে। তেওঁলোকে বস্তুবোৰ লৈ আহে পূজাত। এইফালে ওচৰৰ তিৰোতা এজনী আহিছে, মাক পায়েল পিন্ধাই আছে। দেখিছেনে কি ধুনীয়া ৰূপৰ পায়েল দিছে, মাক পিন্ধাই আছে। আৰু ওপৰৰ মূৰত লগোৱা টিকনি নে কি কয় নাজানো, আৰু টিকলিডাল যে থাকে সেইটো দিছে। এইফালে হাজবেণ্ডে ধুনীয়াকৈ গহনা পাতিবিলাক মাক পিন্ধাই আছে, চুলি তুলি লগাই আছে। শেষত চুন্নিখনো উৰাই দিব। উৰাই কি কৰিছে জানেনে ফ্ৰেণ্ডছ? জমনি এটা হৈছে। মাৰ যে মুকুটটো কি কৰিছে, গলৰ গহনা বুলি ভাবি কেনে পিন্ধাই দিছে। কি হ'ব আৰু খুৰাক লৈ। ইফালে পিছদিনাখন মই আহি পালোঁ। পিছদিনাখন মই লঘোণে আছিলোঁ। মাৰ মন্দিৰত আহি পালোঁ, কাৰণ ফল মূলবিলাক ধুবলগীয়া আছে, গাজি বুটখিনিও ধুব লাগিব। সেইকাৰণে আহি পালোঁ মন্দিৰলৈ। মন্দিৰত আহি আপোনালোকৰ কাৰণে ভিডিঅ' কৰি আছোঁ। চিঞৰ বাখৰ হৈ আমাৰ ওচৰৰে ছোৱালীকেইজনী এতিয়া ফেব্ৰিকেদি আল্পনা আঁকি আছে ধুনীয়াকৈ মন্দিৰত। এইটো আমাৰ কালী গোসাঁনী হয়। এয়া এইটো কালী গোসাঁনী, আৰু ইয়াতে গোটেই বস্তু যোগাৰ কৰা হৈছে। বামুণ দেৰিকৈ আহিব। আপোনালোকক সম্পূৰ্ণ ফ্ৰেণ্ডছ, এয়া বামুণ আহি পেলাই এতিয়া পূজা কৰাত বহিছে। পূজা কৰি আছে বামুণে। এতিয়া ধুনীয়াকৈ পূজা কৰি আছে বামুণে। গোটেইখিনি সজাই ল'লে। আমি পানী তুলিব গৈছিলোঁ, কিন্তু পানী তোলা ক্লিপটো তোলা নহ'ল, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। পানী তুলি আহিছোঁ আমি। অহাৰ পিছতে বামুণে পূজা কৰিবলৈ বহিছে। বামুণটো বহুত ভাল হয়। তেখেতে অলপ তেখেতে মোক বুজাই দি আছে ধুনীয়াকৈ, যিহেতুকে ঘৰৰ মানুহ সোমাব নোৱাৰে, আহুজীয়া হয়। আমাৰ মানুহো মাৰা গৈছে ফ্ৰেণ্ডছ, সেইকাৰণে পূজা কৰিব নোৱাৰে। পেহী বিয়া হৈছে, তেওঁ কৰিব পাৰে, কিন্তু তেওঁৰো অসুবিধা হ'ল, কৰিব নোৱাৰে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ভাল লাগে প্লিজ শ্বেয়াৰ এটা কৰি দিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি